প্ৰণৱ কুমাৰ বৰ্মনৰ এটি কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। এই কবিতাটো মই অকণমান পাঠ কৰিবলৈ চেষ্টা কৰিছো। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে সাঙুলিয়াই দিবলৈ আশা ৰাখিলো। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছা? তোমাৰ বাবে মোৰ শব্দৰ দুহাটত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হ'ব পাৰে তাৰাবোৰ, কিমান নিশান্ত বতাহ অশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৰিয়ামত নাচিবাহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাও, তোমাৰ দুখৰ পোছাক ধুবলৈ মই ধুৱা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মেৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ, খোলা পানীত কলেৰে খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ মজুত শৈশৱ। তুমি কি ভাল পোৱা? মেডেনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা, মেট্ৰাঘাটৰ সন্ধিয়া হাই সকলো সোধা, তেওঁলোকক কিমান বাৰ উলংঘ কৰা হৈছিল অন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা। তুমি চিচিপাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক কিডছ উতলোৱা চালি, নিৰ্দিষ্ট হৈ মহানগৰীৰ মৌনীবুদ্ধ মৃত ঈশ্বৰৰ কুচবিদ্য যীশু। তুমি হিগমতক কেতিয়াবা হাত দুখন খুজি চাইছিলানে? লুৰকাক নিৰুদাক খাবা খোৱা মোৰ হৃদয়ৰ ৰাছিয়াৰ হটকা, খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকে যায়। মই ধূমপান কৰো, ই মোৰ নিচা, তুমি এটি গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা অৰণ্য সেউজীয়া পথাৰৰ আহাৰৰ সুখনৰ ঘৰত তেওঁ এজন পূজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে কত আহি জিৰাবহি সুখৰ চৰাই। তুমিও এদিন গুচি যাবা গৃহিণী নাইবা জালুকবাৰী। সাগৰিকা, দুখৰ দিনতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, অ মোৰ নতুন দিনৰ দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম। সাগৰিকা, তুমি কুশলে আছা?